গাইজ অথনি আৰু ৰাতিপুৱা ভিডিঅ' কৰা নহ'ল। ৰাতিপুৱা আৰু খানা চানা বনাই খাই মেলি আকৌ দুপৰীয়া খানা বনাই খাই মেলি আজৰি হৈ এতিয়া খাই মেলি এতিয়া বাজিছে 3:30মান হৈছে। 4টা বাজিব হ'ল। এতিয়া টিকলি শুই থাকিলে। এতিয়া অকণমান টাউনৰ পৰা আহোঁ, তিনিচুকীয়া বজাৰৰ পৰা আহোঁ। কাম এটা আছে, বেছি কাম নহয়, একদম সৰু কাম এটা আছে। তো প্ৰাঞ্জিতৰ লগতে যাওঁ। তো এতিয়া আৰু চাই থাকক, ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ নাজানো। বহুত খৰধৰ হৈছে, কিন্তু টিকলি শুই আছে। সাৰ পালে আকৌ তাইও দিগদাৰ কৰিব, সেইটো কাৰণে মনে মনে ওলাইছোঁ। প্ৰাঞ্জিত আহিব, মই ওলাই মেলি ৰেডি আহিব আৰু যামগৈ আৰু। দুটা কাম আছে, সৰু সৰু কাম দুটা কৰিম আৰু আহিম। তো আপোনালোকে ভাত পানী খালেনে? আমি খালোঁ আৰু বনাই মেলি আজৰি, খাই মেলি আজৰি একেবাৰে কটা নুশুলো আৰু ৰেষ্ট লোৱা নহ'ল। এতিয়া আৰু যাম বজাৰলৈ। তিনিচুকীয়া ইয়াৰ বজাৰ নহয়, মাকুমৰ বজাৰ নহয়, তিনিচুকীয়া বজাৰলৈ যাম। বজাৰ কাম দুটা কৰি ল'ম। কাম দুটা কৰি ফালে লগালগ আহিব লাগিব। কেলৈ কি টিকলি আকৌ উঠি গ'লে পূৰা কান্দিব, মাম্মি মাম্মি বুলি কান্দিব। সেইটো কাৰণে আৰু যাওঁ, চাই আছোঁ আহিছেনে নাই। আমাক দেখাম দেই, আহিব এতিয়া সি। মোৰ চিটটো কেনেকুৱা লাগিছে বাৰু, একদম মানে আকৌ ঠাণ্ডা লাগিব পাৰে। অলপ ঠাণ্ডা আৰু ডিঙিও চৰ্দিও অলপ লাগি আছে। তো ডিঙিটো অলপ বিষ, সেইটো কাৰণে অলপ ফুল হাত স্লিভৰ পিন্ধিছোঁ, ফুল হাতৰে পিন্ধি লৈছোঁ। ইয়াতে ঠাণ্ডা মানে অকণমান ঠাণ্ডা লাগিলেও মানে মই ঠাণ্ডা নাপাওঁ আৰু। ওলাই আহি ৰেডি, টিকলি অকলে শুই আছোঁ। মাক ক'বলৈ আছেই যে মায়ে তাইক চাই দিব, মায়ে তাইৰ লগত ৰুমত থাকিব। তো মই প্ৰাঞ্জিতৰ লগত যাম। আহিব এতিয়া, আহি ফোন কৰিছেই যে তুমি ওলালা নে? মোক আগতে কৈছে দেৰি নকৰিবা বোলে, ওলাই থাকিবা, নহ'লে আকৌ নাযাবই, কোনোমতে নাযায়েই। মানে মই অকলে যাব লগা হ'লহেঁতেন। মই অকলেও যাওঁ বাৰু, কেতিয়াবা টাইম নাথাকিলে মই অকলেই যাওঁ। সি মানে দোকানত থাকেতো, তাৰপিছত মই অকলে যোৱা হয়। মই দেখাই আছোঁ। মা ওচৰলৈ যাওঁ এতিয়া, কমকৈ মা তাইৰ ওচৰত থাকিব। মা যাওক, মই ওলালোঁ। তাৰপিছত যাওঁ, এয়া আমাৰ মা বহি আছে, কিবা পঢ়ি ফালে কিতাপ পঢ়ি আছে। মায়ে কালি পূজাৰ কাৰণে কিতাপ মুখস্থ কৰি আছে। লক্ষী পূজা নহয় কালি, লক্ষী পূজাৰ নাম মুখস্থ কৰি আছে। এতিয়াৰ পৰা প্ৰেক্টিচ কৰিছে, কালি নাম গাব লাগিব নহয়। কিতাপ ওলাই বিচাৰি মেলি একদম নাম ৰেডি কৰি থৈছে, মানে কালি যাতে পাজুল নালাগে। এতিয়া তাই টিকলি ওচৰত যাব, মা তাইৰ ওচৰত। মা পালেই ন কিতাপ, এখন আনিম নেকি? মইচোন বিচাৰি পোৱা নাছিলে, মানে মই ভাবিছিলোঁ এখন লৈ আহিম বুলি, আৰু পালে বোলে। তামোল এখন খাই আছিলোঁ, অকণমান আছেই। হয় নাই, আহিব আৰু এতিয়া। মই তাইৰ ওচৰত যাওঁ, তাতে পঢ়ি থাকিব পাৰিব। যদি মই তাৰ ওচৰত ভিডিঅ' কৰা নাই, ৰুমত ভিডিঅ' কৰা নাই, যদি ৰুমত ভিডিঅ' কৰোঁ মোৰ মাতটো শুনি আকৌ উঠি যাব, আকৌ যোৱা নহ'ব আমাৰ। তাইক লৈ যাবলৈ বহুত দিগদাৰ। তাই মানে অকণমান দূৰ যোৱাৰ লগে লগে ভোক লাগিছে, এনেই ক'ব ভোক লাগিছে, পেট বিষাইছে, কি আৰু কষ্ট পায় ন সিহঁতে তিনিচুকীয়াত। আমাৰ কাৰণে তাহাঁতক মানে কষ্ট দিয়া হয়। আমাৰতো ইয়াত যাওঁ তাত যাওঁ, তাহাঁতে এনেই লগত যোৱা হয়। সেইটো কাৰণে তাইক মানে মই নিনোৱেই, পৰাপক্ষত তাইক মই টাউনলৈ মানে নিনোৱেই। কেতিয়াবাহে নিওঁ। মই সৰুৰ পৰা তাইক মানে মাৰ লগতে এৰি থৈ যাওঁ। তাই ধুনীয়াকৈ থাকে, অলপ আমনি কৰে উঠাৰ লগে লগে। তাৰপিছত মানে তাইক যদি একদম পূৰা ফুচলাই দিয়া নহয়, কিবা কিবি কৰি পেলাই তাই পাহৰি যায় আৰু। দিগদাৰ নাই, তাই একদম ধুনীয়াকৈ থাকি যায়। এয়া মই ৰখি আছোঁ প্ৰাঞ্জিতৰ কাৰণে, অহাই নাহি। আজি আহিবনে নাহে। মোক ক'লে ওলাই থাকিবা বোলে সোনকালে, এতিয়া নিজে আহি পেলাই ইমান দেৰি কৰিছে নহয়। চাওকচোন ইমান দেৰি কৰিছে। এই আমাৰ আগফালে এখন চোতাল হয়, দেখিছেনে কিমান ধুনীয়া। আমাৰ আগফালত ফিল্ড টাইপ, মানে ভিডিঅ' চিডিঅ' কৰিবলৈ ধুনীয়াই হয়, কিন্তু কৰা নহয়। আগবেলাটো বহুত ৰ'দ দি থাকে, ৰ'দ দি থাকেতো কৰাই নহয়। আমাৰ ঘৰটো এতিয়া ওলালোঁ আমি। যিটো ভয় কৰিছিলোঁ সেইটোৱে হ'ল, গ'লোঁ উঠি গ'ল। তাৰপিছত আকৌ শুৱাই দিলোঁ, শুৱাই মেলি আকৌ এতিয়া আহিছোঁ। মুড অফ হৈ গ'ল, এতিয়া আৰু ভিডিঅ' কৰিবলৈ মন নাই যোৱা। গৈ আছোঁ আৰু এতিয়া গ'লে বহুত দেৰি আছে। ষ্টাৰ্ট দিছোঁহে আৰু গাড়ী বাছ চলাইছোঁ। গৈ আছোঁ এতিয়া, মাকুমতে আছোঁ। তিনিচুকীয়া পোৱালৈকে নাই আৰু, লাগিব আৰু আধা ঘণ্টামান লাগিব। আধা ঘণ্টা লাগিব ন?
ঘণ্টা লাগিব। জামটো এতিয়াও আছে, দুৰ্গা পূজা শেষ হৈ গ'ল, কিন্তু তিনিচুকীয়াত জাম কেতিয়াও শেষ নহয়। যিকোনো যেতিয়া আহিলে জাম থাকিবই থাকিব, মানে এনি টাইম, ৰাতিয়ে হওক দিনত আহক, এনি টাইম ট্ৰেফিক জাম। সেইটো কাৰণে আধা ঘণ্টা 15 মিনিটৰ বাট হয়, কিন্তু আমি পাওঁতে আধা ঘণ্টা লাগে। গৈ আছোঁ, চাই থাকিব কি কামতনো গৈ আছোঁ। আন্ধাৰ। আমি এতিয়া বজাৰখনত সোমাইছোঁ, ডেইলি বজাৰত। মানে ইমানেই লক্ষী পূজাৰ আগদিনাখনৰ হয় ভিডিঅ'টো, লক্ষী পূজাৰ আগদিনাখনৰ ভিডিঅ' দেখিছেনে? একদম লক্ষী পূজাৰ ভিৰ কেনেকুৱা বজাৰ লাগিছে, মানে একদম আপুনি পদুম ফুলৰ পৰা আদি কৰি ৰবাব টেঙা, কুঁহিয়াৰ, আৰু যিহে দাম নহয়, এডোখৰ কুঁহিয়াৰ দামেই 20 টকা। মানে চবেই লৈছে, মই ল'বলৈ গ'লোঁ, চাবচোন কেনেকৈ ক'ব, চবেই লৈ আছে, আপুনি ল'ব বিচাৰে এনেকুৱা মানে চব। মানে পদুম ফুল ল'বনে, কমলা এটাত 10 টকাকৈ, মানে ইমানেই দাম লৈছে। আৰু ভিৰ দেখিছেনে? মানে কোনোবাই ল'লে ল'ব, নল'লে নাই, ইমানে যোনে পাইছে যেনেকৈ দাম লৈছে মানে সেনেকুৱা আৰু চবেই লৈছে। ময়ো ভাবিলোঁ ময়ো কিবা এটা লৈ ল'ম। মই পদুম ফুল এপাহ ল'লোঁ, দুপাহ ল'লোঁ। তাৰপিছত ধান আমাৰ দেউতাই আনিয়ে থৈছিলে, ধানটো লোৱা নহ'ল, মই নল'লোঁ। বাকীবোৰ ল'লোঁ, কুঁহিয়াৰ ল'লোঁ, দেখিছেনে? আপেল চাপেল বহুতখিনি ভিৰ, বজাৰ মানে ভৰি দিব নোৱাৰি। ভালো লাগিছে দেখি পেলাই, একদম গাঁৱৰ কিছুমান মহিলাসকলে ওলাই আহিছে ধুনীয়াকৈ লৈ পেলাই হালধি, দেখিছে ধান, একদম দমাদম, একদম পূৰা বজাৰ ভিৰ একদম। ভাল লাগে। মোৰ যে বজাৰ দেখিলে ন আহিবই মন নাযায়, ইফালে যাওঁ চাওঁ, এইফালে সন্ধিয়াও হৈ আহিছে, আন্ধাৰ হ'লেও আৰু এবাৰ চাইছোঁ আৰু কমলা দেখিছে, কুঁহিয়াৰ, ৰবাব টেঙা, ওলাই লৈ আহিছে ঘৰুৱা, এইবোৰ ঘৰৰ ফুলোৱাত নহ'ল বাৰু, ভাল নাছিলে মানে ফুলোৱাটো নহ'ল মোৰ। বাকী মই আনিলোঁ কুঁহিয়াৰ, পদুম ফুল আৰু কমলা, আপেল, এইবোৰহে আনিলোঁ, এইকেইটাহে আনিলোঁ। বাকীকেইটা আছিলে ঘৰতে। বজাৰখন বাৰু দেখাই দিছোঁ আপোনালোকক। থানা চাৰিআলিৰ ওচৰত এখন বজাৰ হয়, আহিলোঁ বজাৰখিনি কৰি। আৰু এটা বস্তু, মই এখন মানে লক্ষী চৰিত্ৰ কিতাপো আনিলোঁ। মানে সেইটো ভাল লাগে ন, লক্ষী পূজাৰ দিনাখন এখন লৈ আহিলে আৰু মা আৰু মই গান গাবৰ কাৰণে হাতত লৈ আহিছোঁ। একদম সাংঘাতিক লোৱা মেলা হৈ গ'ল। এখন লক্ষী চৰিত্ৰ হয়, লক্ষীৰ নাম গাবলৈ কাৰণে সেইফালে হাজবেণ্ডক ঘূৰাই দিছোঁ। এডালত 20 টকাকৈ লৈছে, দুডাল 40 টকা, মানে দুডালো নহয়, পদুম ফুল 30 টকা, এপাহত মানে 15 টকাকৈ লৈছে। এতিয়া আহি গ'লোঁ, দেখিছে কেনেকুৱা ভিৰ, মানে যাওঁ ঘৰলৈ, সেইটো কাৰণে পাৰ্কিং। এতিয়া আৰু ঘৰত আহি নাৰিকল কটাত লাগি গৈছোঁ। এইটো ৰাতিপুৱা লক্ষী পূজা পিছদিনাখনৰ ভিডিঅ', পিছদিনাখনলৈকে আহি গ'লোঁ আগৰ ভিডিঅ'টো লৈ বাৰু। এতিয়া নাৰিকল কাটিম নাৰিকলৰ লাড়ুৰ কাৰণে নাৰিকল কাটিছোঁ। নাৰিকলৰ পানীখিনি এনে পাতিটো নাখাওঁ অৱশ্যে, নাৰিকলটো হেৰি নকৰা, ফালিব পাৰিম নে নোৱাৰোঁ কৈ আছোঁ আৰু। এইবোলে ভিডিঅ' কেমেৰা কৰিছে আমাৰ বেটাই, দেখিছে কিমান ধুনীয়াকৈ ফালি দিছে, কিমান ফূৰ্তি লাগে ন তেনেকৈ ফালি দিলে, ফালিব পাৰিলে। মই যে বহুত ফূৰ্তি পাওঁ পাই তেনেকৈ আকৌ ৰুকিব ল'লোঁ, ৰুকনিখনৰ ধাৰ নাই, আকৌ ৰুকনিখন ধাৰ কৰাত লাগি গ'লোঁ মই। আৰু ভাল পাওঁ এইবোৰ কৰি, যে নিজে ফূৰ্তি পাওঁ পাই, সেইটো কাৰণেহে কৰোঁ। কোনো মানে কাকো ভিডিঅ'ত দেখাবলৈ নহয়, মই অৰিজিনেলি এনেকৈ কৰোঁ, মানে মই কৰি ভাল পাওঁ এইবোৰ। ৰুকনিখন ধাৰ কৰাত লাগি গৈছোঁ। আপোনালোকে কৰি পাইছে নাই ৰুকনি ধাৰ? মইতো বহুত এনজয় কৰোঁ এইবোৰ কৰি, মই ফুল এনজয় কৰোঁ। এতিয়া ৰুকিবলৈ ষ্টাৰ্ট কৰিছোঁ। আজি যিহেতু লক্ষী পূজা, লক্ষী পূজাৰ দিনা নাৰিকলৰ লাডু কেইটামান বনাম, কাটি মেলি ৰুকনি ধাৰ চাৰ কৰি এতিয়া ষ্টাৰ্ট। মই কাটিম বুলি আৰু লোৱাৰ কাৰণে আমাৰ টিকলিও কাটিবলৈ ষ্টাৰ্ট। এবাৰ তাই কাটিবৰ কাৰণে কান্দি কাটি অৱস্থা নাই। কাটা ৰুকা, ইমান ৰুকিছে বাপৰে। মই ৰুকি আছিলোঁ, মই ৰুকাৰ কাৰণে দেখিছেনে? আকৌ টিকলি একফাল মই ৰুকা হৈ গ'ল, তাৰপিছত আকৌ নেক্সটফাল ৰুকিবলৈ কাৰণে টিকলি আহি গৈছে, একদম হাতখনত কাট খালেও দৌৰিকৈ মোৰ পৰা ল'লে হাতখন, ৰুকনিতে লাগি অকণমান কাটিলে, আকৌ কান্দিলে। এতিয়া নেক্সটফাল তাই ৰুকিবলৈ লাগি গৈছে, মই ৰখি আছোঁ। এনেকৈয়ে যায় নহয় টাইমবোৰ মোৰ, সেয়া ৰুকি আছে।
দেখিছেনে? আজি কি হ'ব নাজানো, নাৰিকল লাডু হয় নে নহয়। ঠিক আছে, ভিডিঅ'টোত থাকিব। হৈ গ'ল এতিয়া ৰুকা। হৈ গ'ল আৰু ৰুকা। এতিয়া চেনি সানিম, অলপ দেৰি ফ্ৰিজত থৈ দিম, তাৰপিছত লাডু বনাম। এতিয়া এবাটি মই বাতিৰে দি দিছোঁ, মায়ে এতিয়া পটেৰে দিয়ে। মই এতিয়া 1 বাটি চেনি দি দিছোঁ এটা নাৰিকলত, এবাটি ফুল বাটি চেনি দি দিছোঁ। এবাটিয়ে হৈ যাব, বেছি মিঠাটো নাৰিকলৰ মিঠাটো থাকেই যেতিয়া। এতিয়া এইখিনি সানিম। এতিয়া সানি মেলি ফ্ৰিজত থৈ দিম। মা আৰু দেউতাই দুজনে পাচলি কটাত লাগি গৈছে দুপৰীয়াৰ কাৰণে। এফালে দেউতাই কাটিছে কোমোৰা, এফালে মায়ে কাটিছে ৰঙালাও। দুয়োজনে ইমান ধুনীয়াকৈ বহি লৈ দুয়োজনে একেবাৰে পাচলি কটাত লাগি গৈছে, দেখিছেনে? এইফালে মই গাখীৰ বহাই দিছোঁ। দুপৰীয়া ভাত চাত বনাই খাই মেলি এতিয়া আৰু সন্ধিয়া হ'ল। সন্ধিয়া গোঁসাই ঘৰত মা আৰু মই এয়া শৰাইখন আগবাৰ লক্ষী পূজাৰ শৰাইখন দিলোঁ আৰু